দৰং জিলাৰ গেৰিমেৰি গাঁও পঞ্চায়তৰ বানপীড়িত লোকক চৰকাৰৰ সাহায্য পুঁজিৰ পৰা 4 কেজিকৈ চাউল, 600 গ্ৰামকৈ দাইল, 500 গ্ৰামকৈ নিমখ ৰাইজৰ মাজত বিতৰণ কৰে। মংগলদৈৰ পৰা ধীৰেন্দ্ৰ বৰদলৈ ৰিপৰ্ট NE7 আছাম। হেল্ল' ছাৰ, আপোনাৰ কিমানকৈ দিছে চাউল? চাউল কিমানকৈ দিছে? চাউল দিছোঁ আপোনাৰ 4 কেজি মানকৈ হ'ব। 4 কেজিকৈ? এইটো মানে এইটো দি দিছোঁ। অঁ মানুহলৈ 4টাও দিছোঁ, 3টাও দিছোঁ। অঁ, ঠিকে আছে। ক'ৰ পৰা আহিছে চাউলটো? ক'ৰ পৰা দিছে এইটো? এইটো 3 নম্বৰ ৱাৰ্ড মেম্বাৰ। 3 নম্বৰ ৱাৰ্ড মেম্বাৰ। এইটো চৰকাৰৰ পৰা আহিছে? চৰকাৰৰ পৰা। হয়, ঠিকে আছে। দালি কিমানকৈ দিছে আপুনি? 600 গ্ৰামকৈ। আৰু হেৰি নিমখ কিমানকৈ দিছে? এইটো ওজন কাপ হিচাপে মেপে দিয়ে আছোঁ। ওজন হিচাপ কৰা নাই আৰু। ডাবল কাপের একটা করে দিয়ে আছো আধা কেজি আধা কেজি কম নহয় ঠিক আছে বাৰু। বাইদেউ আপোনাৰ ঘৰৰ চাউলটো ক'ৰ পৰা আহিছে? চাউলটো আমাৰ খাবলাৰ পৰা আহিছে। যিখিনি মানে বানপানী আছিলে, বানপানী থকা মানুহখিনিৰ কাৰণে আৰু এইখিনি মণ্ডলক কৈ পেলাই লৈ আহিছে। মণ্ডলক কৈ কিনে চৰকাৰী চাউল নহয় জানো? ঠিক আছে। আপোনাৰ সাহায্য পুঁজি চৰকাৰী এইটো আমাৰ সাহায্য পুঁজি আছে, সাহায্য পুঁজিৰ পৰা দিছে নহয়? হয়, ঠিকে আছে। তাৰমানে বানপীড়িত যিখিনি লোক আছে তেওঁলোক সহায়ৰ কাৰণে। হয়, ঠিকে আছে। আৰু স্থানীয় লোক হিচাপে আপোনাৰ ঘৰৰ আপোনাৰ যিখিনি জনসাধাৰণ আছে, যিখিনি জনসাধাৰণ ইয়াত থিয় হৈ আছে, তেওঁলোকে ডিষ্টেঞ্চ মেইনটেইন কৰিছেনে? বৰ্তমান কৰা নাই। প্ৰথম অৱস্থাত ঠিকে আছিলে, কিন্তু এতিয়া বৰ্তমান মানে সময়টো অকণমান দেৰি হোৱাৰ কাৰণে তেওঁলোকে আগৰ সোনকালে যাব বিচাৰি আছে। হয়, আমি চেষ্টা কৰি আছোঁ ডিষ্টেঞ্চ মেইনটেইন কৰিবৰ কাৰণে। হয়, অলপ হৈ আছে। হয়, তাৰ মাজত অকণমান মানে বহুত মানুহটো অকণমান হ'বই, উপায়টো নাই। তাৰ মাজত আমি চেষ্টা কৰি লাহে লাহে দি আছোঁ আৰু হয়, ডিষ্টেঞ্চ মেইনটেইন কৰি। থেংক ইউ।